আইকনিক ডান্সটো দেখি গম পাইছে যে এইটো পিকনিকত নচা ডান্স আৰু গতিকে আমি গৈ আছোঁ চিকাৰীঘাট পিকনিকৰ কাৰণে। এয়া টেণ্ট হাউচৰ পৰা বস্তু আমি উঠাই লৈছোঁ। বস্তু আনি স্পটত নমাই দিয়া হ'ল, কিন্তু এতিয়ালৈকে আমাৰ পাৰ্টনাৰসকল নাই অহা। 9টা বজাতে টাইম দি এতিয়া 11টা বজাত এজনকৈ ওলাইছে। এয়া হেল্থ কনচিয়াছ মানুহ যে এয়া চেনিটাইজাৰ লৈ ফুৰিছে। স্পটত আহিয়ে পূৰা নচা মেলা কৰি পেলাই এতিয়া এয়া আমাৰ ব্ৰেকফাষ্ট ৰেডি কৰি থকা হৈছে। ব্ৰেকফাষ্ট কৰি নহ'লে চাগে এয়া ডান্সত লাগিয়ে গ'ল পূৰা। নচা চাইডত নাচি আছে আৰু এইফালে কাম কৰে, পূৰা কাম কৰি আছে। আমাৰ কিবা সম্পাদিকা বাইদেউ এইটো কি মেৰিনেট কৰি আছে নেকি? মিঠাতেল দিয়া। এতিয়া ডান্স চান্স কৰি মেলি এতিয়া পানী কঢ়িওৱাৰ দায়িত্বত আছোঁ মই। আৰু এইফালে আমাৰ মাষ্টাৰ চেফ দীপু লয়িঙে ভাত কাঢ়ি আছে। আৰু এইফালে আমাৰ পূৰা মাংসৰ কাৰণে পিঁয়াজ ভাজি থকা হৈছে। ফাইনেলি আমাৰ এইফালে মাংস ৰেডি হৈ আছে খাবৰ কাৰণে। আমাৰ ছিংগাৰসকলক খাবলৈ মাতি থকা হৈছে, কিন্তু হ'লেও ছিংগাৰসকলে গান গাবই মানে। বহি দিছোঁ আৰু এনেকৈ সকলো নাচি বাগি গান চান গাই এতিয়া আমি খাবলৈ বহি দিছোঁ। সোপা ধৰাই ভাত বিলাক আছে। ঐ ব্লগত উঠাই দিম, অকণমান মাংস দি দিব। ধৰিছোঁ আৰু হা। ভাত চাত খোৱাৰ পাছত আৰু এনেদৰে সকলো ফটো শ্বুটত লাগি আছে। নাচ গান কৰি খাই বৈ কৰি আমিও পূৰা ওলাই দিলোঁ। এতিয়া বাই বাই।